নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো খবৰে হৈছে বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিপদত পৰিছে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ কুংকিৰ মাতৃৰ। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। কুংকি চৌধুৰীৰ মাতৃৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি বিপদত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় মহিলা আয়োগত গোচৰ ৰুজু কুংকিৰ মাতৃৰ খজাতা গুৰাং চৌধুৰীৰ। মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰা অভিযোগসমূহ ভুৱা ভিত্তিহীন আখ্যা সুজাতা গুৰুং চৌধুৰীৰ। কুংকিৰ মাতৃক বদনাম কৰিবলৈ আৰু কুংকিক ৰাজনৈতিকভাৱে টাৰ্গেট কৰিবলৈ কুৎসা ৰচনা কৰা বুলি উল্লেখ এজাহাৰত। সংবাদ মাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে দেখুওৱা ফটোখন গো মাংসৰ নহয় বৰঞ্চ ফটো মাৰিবৰ বাবে ব্যৱহাৰ কৰা এক সামগ্ৰীহে বুলি উল্লেখ কুংকিৰ মাতৃৰ। মুখ্যমন্ত্ৰীৰ গো মাংস সেৱন কৰাৰ অভিযোগকো খণ্ডন কুংকিৰ মাতৃৰ। মুখ্যমন্ত্ৰীৰ ভুৱা অভিযোগে সুজাতা চৌধুৰীৰ ব্যক্তিত্বক সেয়া প্ৰতিপন্ন কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আহ্বান কুংকি চৌধুৰীৰ মাতৃৰ। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বিষধৰ সাপতকৈও ভয়ংকৰ বিজেপি। পশ্চিমবংগত একেদিনাই মোদী আৰু মমতা। সাপতকৈও বিষাক্ত বিজেপি। সাপকে বিশ্বাস কৰিব পাৰি কিন্তু বিজেপিক নোৱাৰি। সাপেই বিশ্বাসযোগ্য কিন্তু বিজেপি বিশ্বাসযোগ্য নহয়। বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত মমতা বেনাৰ্জী। বিজেপিৰ হাতত পশ্চিমবংগ কেতিয়াও সুৰক্ষিত নহয়। পশ্চিমবংগ কেৱল তৃণমূল কংগ্ৰেছৰ হাতত সুৰক্ষিত। অসমতো ভোট দিবলৈ বেলেগ ৰাজ্যৰ পৰা মানুহ আনিলে বিজেপিয়ে। 50,000 বহিৰাগতই ভোট দিছে অসম বিধানসভা নিৰ্বাচনত। উত্তৰ প্ৰদেশ বিহাৰৰ পৰা ভোটাৰ আনি ভোট দিয়ালে বিজেপিয়ে। এই মহাবিস্ফোৰণ কৰিছে বংগকন্যা মমতা বেনাৰ্জীয়ে। বন্ধুসকল, আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে খিলঞ্জীয়েক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব। অনা অসমীয়া গুণ্ডাগিৰি কোনো কাৰণতে নচলিব। ৰঙালী বিহুৰ পিছতে বহিৰাগতৰ বিৰুদ্ধে হ'ব তীব্ৰ প্ৰতিবাদ। খিলঞ্জীয়েক আক্ৰমণ কৰিলে সহ্য কৰা নহ'ব। অনা অসমীয়াৰ গুণ্ডাগিৰি কোনো কাৰণতে নচলিব। কেৱল চলিব ভূমিপুত্ৰৰ দপদপনি। অনা অসমীয়া দাদাগিৰি আমি কেতিয়াও মানি নলওঁ। ৰঙালী বিহুৰ পিছতে বহিৰাগতৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব। প্ৰশাসনে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা লওক। হুংকাৰ আটাচুৰ সভাপতি বসন্ত গগৈ। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে মমতাৰ ভেটি কঁপাব অসমৰ 50 নেতাই। তালিকাত কাৰ কাৰ নাম আছে সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। মমতাৰ ভেটি কঁপাব অসমৰ 50 নেতাই। বিহুৰ পিছতে মমতাৰ বিৰুদ্ধে ৰণত নামিব 50জন নেতা। বিজেপিৰ 50 নেতাক দিয়া হৈছে নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব। বিজেপি বংগত শাসনত বহুৱাৰ বাবে বিজেপিক ৰঙাডংকা। 50জনৰ ভিতৰত কাৰ কাৰ নাম আছে তালিকাত। 23ৰ পৰা 29 এপ্ৰিললৈ পশ্চিমবংগত বিধানসভা নিৰ্বাচন। এই 50জন নেতাৰ নাম হৈছে পীযুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, অশোক সিংঘাল, বিমল বৰা, ৰূপেশ গোৱালা, ডক্টৰ ৰানুজ পেগু, ৰঞ্জিত কুমাৰ দাস, পৰিমল শুক্লাবাদ্যা, কৃপানাথ মল্লা, ৰাজদীপ ৰয়, কৃষ্ণেন্দু পল, কৌশিক ৰয়, শিলাদিত্য দেৱ, শিবু মিশ্ৰা, অৰূপ কুমাৰ দে, অশ্বিনী ৰায় চৰকাৰ, কামাখ্যা প্ৰসাদ তাছা, কানাথ পৰীক্ষাস্থা, প্ৰদ্যুৎ বৰদলৈ, বিজয় মালাকাৰ, বিজয় কুমাৰ গুপ্তা, জুৰি শৰ্মা বৰদলৈ, মুন স্বৰ্ণাকাৰ, বিস্মিতা গগৈ, তাৰ লগতে মিতা নাথ বৰা, ৰাকেশ দাস, সন্তোষ কুজুৰ, ডক্টৰ প্ৰকাশ কাশ্যপ, ভাগীৰথ ওঝা, কিশোৰ নাথ, কৃষ্ণ কমল তাঁতী, পল্লৱ লোচন দাস, মানৱ ডেকা, ভূপেন কুমাৰ বৰাৰ লগতে ফুলক গোহাঁই, ভাস্কৰ শৰ্মা, ত্ৰিয়ংগ গগৈ, সুশান্ত বৰগোহাঁই, দীপলু ৰঞ্জন শৰ্মা, অশোক ভট্টাচাৰ্য, কিশোৰ উপাধ্যায়, সুভাষ দত্ত, পংকজ বৰবৰা, জিতু গোস্বামীৰ লগতে দিগন্ত ৰন্তাৰ, ঋতুপূৰ্ণা বৰুৱা, যোগেন মোহন, তাপন কুমাৰ গগৈ, বিকাশ চন্দ্ৰ ডেকা। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে জেলতেই জেৰা চলোৱা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। জেলতেই জেৰা চলোৱা হ'ব শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। 1-to-1 ভাষ্য গ্ৰহণ কৰিব ন্যায়িক আয়োগে। আজিৰে পৰা হাফলং কাৰাগাৰত চলিব জেৰা। 5 দিনলৈ এই জেৰা চলাব ন্যায়িক আয়োগে। ছিংগাপুৰ ঘটনাক লৈ চলিব জেৰা। জুবিন গাৰ্গৰ লগত প্ৰকৃততে কি হৈছিল 19 ছেপ্টেম্বৰত? 19 ছেপ্টেম্বৰত কি হৈছিল? সকলো প্ৰশ্নৰ উত্তৰ বিচাৰিব ন্যায়িক আয়োগে। এতিয়াৰে পৰা যিকোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মক্কাত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। এতিয়াৰে পৰা মক্কাত যিকোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। মুছলমানসকলৰ পবিত্ৰ স্থানত মক্কাত প্ৰৱেশ কৰাক লৈ নতুন নিয়ম।
অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব মক্কাত। মক্কাত প্ৰৱেশ কৰিবলৈ প্ৰয়োজন হ'ব বৈধ হজ পাৰ্মিট। মধ্যপ্ৰাচ্য যুদ্ধৰ মাজতে ছাউদি আৰব চৰকাৰৰ নতুন নিয়ম। টুৰিষ্ট ভিজা, উমৰাহ ভিজাও অস্থায়ী ৰূপে বাতিল কৰিলে ছাউদি আৰব প্ৰশাসনে। অন্য ভিজা থকা লোকসকলে প্ৰৱেশ কৰিব নোৱাৰিব মক্কাত। হজৰ সময়ত মক্কাত সৃষ্টি হোৱা ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। বন্ধুসকল, আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে ষ্ট্ৰেইট অফ হৰমুজত আমেৰিকাৰ নৌ অৱৰোধ। চীনৰ কাষলৈ পালেগৈ ৰাছিয়া। চীনত খৰমুজ সংকট লৈ জৰুৰী বৈঠক। বেইজিং লাভৰভৰ জৰুৰী বৈঠক। অগ্নিগৰ্ভা বিশ্ব ৰাজনীতি। বেইজিঙত ৱাংয়াৰ সৈতে ৰণকৌশল প্ৰস্তুত ৰাছিয়াৰ। চীন ৰাছিয়াৰ মাজত হ'ব বিশেষ আলোচনা। যুদ্ধৰ দামামাৰ মাজত মধ্যপ্ৰাচ্যত চৰম উত্তেজনা। হৰমুজ জলদ্বীপত নৌ অৱৰোধৰ নিৰ্দেশ ডোনাল্ড ট্ৰাম্পৰ। স্তব্ধ হ'ব পাৰে ইৰাণৰ তেল সৰবৰাহ। ইৰাণক মাচুল দিয়া যিকোনো জাহাজক বাধা দিব আমেৰিকান নৌসেনাই। চীন অভিমুখে যোৱা ইৰাণৰ তেল টেংকাৰক লক্ষ্য কৰি লৈছে আমেৰিকাই। ইৰাণৰ ভয়ংকৰ সতৰ্কবাণী। আমেৰিকাৰ অৱৰোধৰ বিপৰীতে পাল্ট আক্ৰমণৰ হুংকাৰ। আমাৰ বন্দৰ অসুৰক্ষিত হ'লে পাৰ্চী উপসাগৰৰ কোনো বন্দৰ নিৰাপদ নাথাকিব। আনহাতে যুদ্ধবিৰতি উলংঘাৰ মুকলি ভাবুকি ইজৰাইলৰ। আজি পৰৱৰ্তীটো বিগ ব্ৰেকিং নিউজ হৈছে বন্ধুসকল, জুবিনবিহীন প্ৰথমটো বহাগ। জুবিনবিহীন প্ৰথমটো বহাগ। উকা বিহু মঞ্চ নিথৰ বসন্ত। নাহৰ ফুলিছে, কুলিয়েও মাতিছে, কিন্তু নাই কেৱল জুবিন গাৰ্গ। জুবিন গাৰ্গৰ অনুপস্থিতিত এইবাৰৰ ৰঙালী যেন একেবাৰেই নিস্তেজ। মনত পসাৰ অসম বিষাদ লৈ গৰিমা গাৰ্গৰ পোষ্ট। চকু সেমেকাই তুলিছে হাজাৰ হাজাৰ জুবিন অনুৰাগী। বিগত কেইবাটাও দশক ধৰি বিহু মঞ্চৰ অৱচ্ছেদ্য অংগ আছিল জুবিন, যাৰ কণ্ঠৰ যাদুত মগ্ন হ'বলৈ হাজাৰ হাজাৰ জনতাই নিশা উজাগৰে পাৰ কৰিছিল। জুবিনবিহীন এই প্ৰথমটো বহাগ মানি ল'বলৈ কষ্ট হৈছে প্ৰতিজন অসমীয়াৰ। জুবিনৰ কণ্ঠ অবিহনে এই বহাগ কাৰো বাবে সহজ হৈ পৰা নাই। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, বিহাৰত ঐতিহাসিক ৰাজনৈতিক পৰিৱৰ্তন। আজি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। কাইলৈ নতুন মুখ্যমন্ত্ৰীৰ শপত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক ফুল স্ক্ৰীনৰ জৰিয়তে। বিহাৰত নীতিশ যুগৰ অন্ত। আজি পদত্যাগ কৰিব সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। নীতিশৰ পদত্যাগৰ প্ৰথমবাৰলৈ বিজেপিৰ একক নেতৃত্বত NDA চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে। নীতিশৰ পদত্যাগ প্ৰথমবাৰলৈ বিজেপিৰ একক নেতৃত্বত NDA চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰিলে। পুৱা 11 বজাত শেষৰখন কেবিনেট বৈঠক। বিয়লি 3 বজাত ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰিব নীতিশে। বিয়লি 4 বজাত শিৱৰাজ সিং চৌহানৰ উপস্থিতিত নিৰ্বাচিত হ'ব বিহাৰৰ নতুন মুখ্যমন্ত্ৰী। ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ বাবেই 2 দশকৰ ৰাজ্যিক ৰাজনীতিৰ পৰা বিদায় নীতিশ কুমাৰৰ। মুখ্যমন্ত্ৰীৰ দৌৰত আটাইতকৈ আগত সম্ৰাট চৌধুৰী। চৰ্চাত আছে নিত্যানন্দ ৰায়ৰ নামো। কাইলৈ পুৱা 11 বজাত ৰাজ্যসভাত অনুষ্ঠিত হ'ব নতুন মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ। নীতিশৰ পদত্যাগৰ মাজতেই পুত্ৰ নিশান্ত কুমাৰৰ JDUত যোগদান। নীতিশ কুমাৰৰ এই পদক্ষেপে সমগ্ৰ দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।